আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে এপ্ৰিলৰ 2 তাৰিখ আৰু এতিয়া সময় হৈছে 12টা। আমাৰ লগৰবোৰে এতিয়া ডিছকাশ্যন কৰিলোঁ যে আমি ফুৰিবলৈ যাম, কিন্তু ক'ত ফুৰিবলৈ যাম সেইটো এতিয়ালৈকে ঠিক হোৱা নাই। বলক তেন্তে মোৰ লগত আপোনালোকক মই ক'ত ফুৰিব যাওঁ সেইটো দেখাওঁ, আৰু অলপ পিছত যাম বাৰু, এতিয়াই নাযাওঁ, দেৰিকৈ যাম পিছবেলামানলৈকে। এতিয়া কিছুমান কাম আছে সেইখিনি কৰি লওঁ, তাৰপিছত লগ পাই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনে যোনে মোৰ ভিডিঅ' নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহি থাকিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ আগতে পায়। বলক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। এতিয়া 12:45 হৈছে আৰু ভাইটিয়ে আনিলে মাংস বনাব লাগিব। তো বলকচোন মোৰ লগত আপোনালোকক মই কেনেকৈ মাংস বনাওঁ সেইটোও দেখাই দিওঁ। বলক তেন্তে। এতিয়া মই ইয়াতে আদা, নহৰু, জলকীয়া, পিঁয়াজ, জালুক কেইটামান লৈছোঁ, লং আৰু ইলাচি এটা লৈ মই এইখিনি ভালকৈ মিক্সিত মাৰি ল'ম। এতিয়া মই ইয়াতে আদা নহৰু পেষ্ট 2-3 চামুচমান দি লৈছোঁ। সোৱাদ অনুযায়ী নিমখ হালধি দি লৈছোঁ। এতিয়া ইয়াতে গৰম মছলা, ধনিয়া পাউডাৰ, মিট মছলা, চিকেন মছলা গোটেইখিনি ভালকৈ মিহলাই ল'ম। আৰু লগতে ইয়াত জিৰা পাউডাৰো দি দিছোঁ একেলগে। এইখিনিতে মই ভালকৈ সানি লৈ মেৰিনেট হ'বৰ কাৰণে ফ্ৰিজত থৈ দিম। মই আধা ঘণ্টাৰ কাৰণে থৈছিলোঁ, কাৰণ যিহেতু মোৰ টাইমটো কম আছিল। আপোনালোকে বেছি টাইম থৈ দিব পাৰে। মই ইয়াতে ডাঙৰ পিঁয়াজ 2টা লৈছোঁ, বিলাহী লৈছোঁ 2টা, আৰু তেজপাত লৈছোঁ 2 খিলা, জলকীয়া লৈছোঁ 2টা, আৰু ডাঙৰ আলু লৈছোঁ 2টা, আৰু এনেকৈ কাটি লৈছোঁ। কেৰাহী গৰম হোৱাত মই ইয়াতে মিঠাতেল দি দিছোঁ। এতিয়া মই ইয়াতে নিমখ আৰু হালধি অলপ দি দিম। এতিয়া ইয়াতে আলুখিনি দি মই ভালকৈ ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰাৰ পিছত ইয়াতে মই গোটা জিৰা দি দিছোঁ, 2 খিলা তেজপাত, শুকান জলকীয়া 2টা, আৰু পিঁয়াজ দি মই এইখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰংচোৱা হোৱাত মই ইয়াতে বিলাহী দি দিছোঁ। বিলাহীখিনি সিজি যোৱাৰ পিছত মেৰিনেট কৰি থোৱা মাংসখিনি মই ইয়াতে ঢালি দি দিছোঁ আৰু ভালকৈ ভাজি যাম। এইখিনি মই ঢাকন দি ভালকৈ ভাজি ল'ম, আৰু তেল ওপঙি অহাৰ লগে লগে মই ইয়াতে এতিয়া আলু দি দিম, যিখিনি মই ফ্ৰাই কৰি আগতীয়াকৈ থৈ দিছিলোঁ। এনেকৈয়ে ভাজি যাম, আৰু যেতিয়ালৈকে আলুখিনি ভালকৈ সিজি নাযায় তেতিয়ালৈকে ভাজি থাকিম ঢাকন দি। মাংস আৰু আলু সিজি যোৱাৰ লগে লগে মই ইয়াতে এতিয়া পানী দি দিম। মাংসখন খাবলৈ সঁচাকৈ সোৱাদ হৈছিল, আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। এতিয়া আমি ফুৰিবলৈ যাই আছোঁ। ক'ত ফুৰিবলৈ যাওঁ, কাৰ লগত যাওঁ, কি কৰোঁ সকলোখিনি দেখাই আছোঁ। মাংস খাবা নেকি? মাংস
এয়াই হৈছে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াত বহুকেইবাৰ আহিছোঁ, ভাল লাগে ইয়াত আহি, বহুতেই ভাল লাগে। আপোনালোকে যদি আহি পোৱা নাই আহিব এদিন ইয়াৰে সৌন্দৰ্য চাবলৈ। কি গাড়ী লাগে? কি গাড়ী লাগিব? দীপৰ বিলৰ কথা সকলোৱে জানে। আমি দীপৰ বিলৰ এই ধুনীয়া ঠাইৰ মাজত আমি গোটেইবোৰ আহিছোঁ এতিয়া। আমি ফুৰিব আহিলোঁ, মন গ'ল গোটেইবোৰৰ সকলোৰে এতিয়া আজি চব ফ্ৰী হৈ আছে, সেইকাৰণে গোটেইবোৰ আহিলোঁ। তো ভাল কেনেকুৱা লাগে চাই থাকক, আপোনালোককো আমি দেখাই থাকিম, মই দেখাই থাকিম। তো বলক লাহে লাহে গধূলি হ'ব হৈছে আৰু বেলি ডুবিব হৈছে। অলপ টাইম আছোঁ, তাৰপিছত ঘৰ সোমাম আমি। এতিয়া আমি নাঙত আহিছোঁ, নাঙত মানে ফটো উঠিব আহিছোঁ। নাঙত ফুৰিব যাব নোৱাৰোঁ, ভয়ো লাগে অলপ, পানীও আছে যিহেতু। ইয়াতে ফটোয়ে উঠি লওঁ কেইখনমান। নহয়, মোক বহুত জকাই আছে, মই বোলে ভ্লগ বনাই আছোঁ। মই ভ্লগ বনাই দেখি সিহঁত আগুৱাই আহিছে, মোক লগত লৈ নাযায়। সিহঁতে মানে ভিডিঅ'ত নুঠে, সেইকাৰণে সিহঁতে কৈছে কি আমাক ভিডিঅ'ত নুঠাবি, আমাক ভিডিঅ'ত নুঠাবি। মই বোলো মই তাতো ভিডিঅ'ত নুঠাওঁ। মানে কি হয়, মই ভ্লগ বনাব ইমানটা নাজানো, সঁচা কথা মই ভ্লগ বনাব নাজানো, এনেই বনাই আছোঁ এইকেইদিন। আৰু ইহঁতে জোকাই আছে মোক যে ভ্লগ বনাই আছা, আমাক নুঠাবি, কিবা কিবি বহুত জকাই আছে মোক। সেই আৰু লগৰ লগত আহিলে জকাই থাকে এনিটাইম। ফটো শ্বুট চলি আছে, ফটো শ্বুট। কলা কলা এতিয়া আমি ঘৰত যাম, মানে ঘৰত যাব ওলাইছোঁ, গাড়ীলৈকে যাম। তাৰপিছত খাম কিবা, ক'ত খাওঁ নাজানো এতিয়ালৈকে, পিছত লগ পাই আছোঁ। ইয়াতে মানুহ এতিয়া আহিব ধৰিছে, আমি এতিয়া ঘৰতে যাব ওলাইছোঁ। আহি আমি পলছ কিটচেন পাই গ'লো। এতিয়া আমি পলছ কিটচেনত খাব সোমাইছোঁ। কি খাওঁ আপোনালোককো দেখাম বাৰু, চাই থাকিব। এতিয়া ঘৰ আহি পালোঁ, ঘৰ আহি ফ্ৰেছো হ'লোঁ, আৰু মই ভাবিছোঁ এতিয়া ইয়াতে ভ্লগটো মই সামৰোঁ বুলি। তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।